হেল্ল' বন্ধুসকল, আপোনালোকে দেখিছে এই মন্দিৰ হৈছে শীতলা মা মন্দিৰ। ইয়াৰ ষ্ট্ৰাকচাৰটো বনাইছে উৰিষ্যা আৰ্হিত বনাইছে। আৰু মন্দিৰ মূৰ্তি যোনজনা আনিব মূৰ্তি, এই মূৰ্তি আনিব ৰাজস্থানৰ পৰা। আৰু ইয়াত দৰ্জাবিলাক মই দেখাইছোঁ, এখন দৰ্জা 5 লাখ টকা দৰ্জা। আৰু এয়া আলিপুৰদুৱাৰৰ কাৰিকৰে বনাইছে এয়া দৰ্জা। মই আপোনালোকক দেখাই দিম ভিতৰত। কি সুন্দৰ ষ্ট্ৰাকচাৰ।